নমস্কাৰ গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু ভাদ মাহ চলি আছে, আমাৰ গাঁৱত আমাৰ প্ৰাথমিকৰ কেইঘৰমান মানুহ থকাৰ বাবে ঘৰে ঘৰে ভাদ মাহৰ নাম লোৱা হৈছিল। আজি আমাৰ ঘৰত আছে, সেয়েহে মই এইফালে কলপাত মুচিলোঁ। ভাইটি ববাই বজাৰ কৰি আনিলে। তাৰপিছত মই ঘৰখনো মুচিলোঁ। এইফালে পানী আনি ৰুমটোত থৈছিলোঁ। এইফালে কিবা বনাব বুলি ক'লে। জেঠাই খুৰীয়েকে তামোল কাটি আছে। জেঠাই খুৰীয়েকে তামোল কাটি আছে ক'ব লাগে। কটা তামোলখিনিয়ে নহ'লে ৰাতি আকৌ লগা হ'ল। মই জীৱনত প্ৰথমবাৰ তামোল কাটিছোঁ, গম পাইনে? ইমান বেয়া গোন্ধ যে, মই সেইটো কাৰণে বেয়া পাওঁ। বাধ্যত পৰি এতিয়া কাটিব লগা হৈছে। মোৰ হ'বলগীয়াজনে পিছত তামোল কাটি দিলেই হয় আৰু। কাটি দিবানে? এনেকৈ তামোল কাটিলোঁ অলপ। তাৰপিছত ৰাতিলৈ বাও আহিলে। ওচৰতে বা থাকিলে সুবিধাই হয়। ফোন এটা কৰিলোঁ, তাই আহি পায়ে গ'লহি। তাৰপিছত এইফালে তাই চাহ বনোৱাত লাগিলে। চাহত বাকীখিনিটো দেখি ধুনীয়া লাগিলে কাৰণে মই ভিডিঅ'টো কৰি ৰাখি থ'লোঁ। তাৰপিছত মায়ে এয়া চাহ দিবলৈ উলিয়াই লৈ গৈছে। এইফালে বৌহঁতে চাহ দি বাকিলে চাহ খালে। আনফালে খুৰী আৰু জেঠাই বুট দালিত আলু দিবৰ কাৰণে আলু কাটি আছে। এফালে ময়ো বোলো মেখেলাখন পিন্ধি লওঁ। তাৰপিছত মই এয়া ৰেডি। কেনেকুৱা লাগিছে? এতিয়া নাম শুনোগৈ ব'লক। নাম ঘোষি কলি যুগত নিশ্চয়ে হইবে লোক ভকত। হৰিনাম যদি কলি যুগত লয়, সি নিশ্চয় হ'ব ভকত নহয়। লোকদোষৰ নিধি যদি কলি আছে মহাগুণ আত তথাপি কেৱলে কীৰ্তনে সংসাৰ তৰি বন্ধ চিন্ধি হুৱে আপুনি হৰি। কলিত কীৰ্তনে হৈ ভকত আত পৰে লাভ নাহি লোকত। কলিত কি হয়? কলিত কীৰ্তন কৰিলে ভকত হয়, আৰু আত পৰে লাভ নাহি লোকত। তাৰ সমান লাভ আৰু এই লোকত নহ'ব। হৰি নামে 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 নিশ্চয় মুহুৰ জীৱন নাৰদে কয়। কলি কালে আৰু আত পৰ নাহি 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 গতি লোকৰ। নাৰদে দিলন্ত তিনি কতপা আক নমানিবে কোন লপাও। এইফালে বৰ্তায়ো বুট দালি বনোৱা হৈ গ'ল। আমাৰ বোলে চিৰা ভাজি খোৱা হ'ব। আমিও ধুনীয়াকৈ বহি আছোঁ। এইফালে চাব দেই, মা খুৰী বা চৰ্বত বনাই আছে। বিয়নী মেকআপ পেঞ্চিল দি ভাজিলে। মই গালি আহিছিলোঁ বাৰু।
এইফালে বৌৱে আৰু বিলাই আছে আমি খাই লওঁ বাৰু আপোনালোকক বেছিকৈ নেদেখাওঁ মুখে যে এতিয়া মায়ে মুখত ভিতৰত আশীৰ্বাদ লৈ আছে খাই বৈ আশীৰ্বাদ দি ইমানতে আমাৰ নাম সামৰণি পৰিলে তেওঁলোকে এয়া যাবলৈ ওলালে আমি বিদায় দিবলৈ আহিলোঁ বাহিৰত তাৰপিছত আমিও ভিতৰৰ কামখিনি কৰি শুবলৈ যাম আৰু আজি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এটা কৰিব আজিলৈ বাই বাই